নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। মই অনুপমা বৰগোহাঁই, এগৰাকী চাৰ্টিফাইড স্বাস্থ্য আৰু জীৱন বিষয়ক প্ৰশিক্ষক। আপোনালোক সকলোৰে নিজৰ বেয়া অভ্যাসক চিৰদিনৰ বাবে পৰিহাৰ কৰি ভাল অভ্যাস গঢ়ি তুলিবলৈ নিশ্চয় মন আছে। উদাহৰণস্বৰূপে, সৰহসংখ্যক লোকে নিচাসক্ত লোকে বিশেষকৈ তেওঁলোকৰ এই বেয়া অভ্যাস পৰিহাৰ কৰি জীৱন নিৰ্বাহৰ এক সুন্দৰ শৈলী অভ্যাসত পৰিণত কৰিব বিচাৰে। বহুলোকে নিজৰ এই অভ্যাস কিছু সময়ৰ বাবে পৰিহাৰ কৰিব পাৰেও, কিন্তু হয়তো পুনৰ আকৌ আগৰ অৱস্থালৈ ঘূৰি যায়। বহুলোকে স্বাস্থ্য ৰক্ষাৰ কাৰণে যোগাসন, খোজ কঢ়া বা আন ব্যায়াম নিয়মিত ৰূপত কৰাৰ সিদ্ধান্ত লয়, কিন্তু সেই সিদ্ধান্তত 2 দিন বা 3 দিন বা খুব বেছি এমাহ দুমাহে অটল হৈ থাকিব পাৰে। আৰু নানা ধৰণৰ অসুবিধা বা বাধাৰ দোহাই দি তেওঁলোকে সেই সিদ্ধান্ত কাৰ্যকৰী কৰাত পিছুৱাই থাকে। প্ৰকৃততে যিকোনো সিদ্ধান্তত অটল হৈ থাকিবৰ বাবে বা যিকোনো এটা কামক অভ্যাসত পৰিণত কৰিবৰ বাবে যি নিয়মিতভাৱে সেই কাম কৰিবলৈ সাধনা লাগে, বাৰে বাৰে কৰি থাকিব লাগে, তাক কৰি থকাত অৱহেলা কৰে। আচলতে বাৰে বাৰে কৰি থাকিলেহে এটা কাম অভ্যাসত পৰিণত হয়। অভ্যাসত পৰিণত হলে সেই কামটো কৰিবলৈ আমাৰ শৰীৰ আৰু মনে বিশেষ কষ্টৰ চেষ্টাও কৰিব নালাগে। যিকোনো কাম বা শৈলীক অভ্যাসত পৰিণত কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হয়, সেই সন্দৰ্ভত নানান তত্ত্ব, নানান থিয়ৰী আছে। কিছুসংখ্যক গৱেষকৰ মতে এটা কাম অভ্যাসত পৰিণত কৰিবলৈ কমেও 21 দিন লাগে। অন্য কেতবোৰ গৱেষকৰ মতে 9 মাহ 254 দিন লাগে। আৰু দুইটা তত্ত্বক স্বীকাৰ কৰি লৈ আমি ক'ব পাৰো যে এটা কাম বা জীৱন নিৰ্বাহৰ শৈলীক অভ্যাসত পৰিণত কৰিবলৈ অন্ততঃ 3 মাহ নিয়মীয়াকৈ অনুশীলন কৰাৰ প্ৰয়োজন। আৰু এই অনস্বীকাৰ্য যে যিকোনো বিষয়তে সফলতা লাভ কৰিবলৈ হলে আমি নিয়মানুৱৰ্তী হোৱাৰ লগতে কিছু কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবৰ বাবে প্ৰস্তুত থাকিবই লাগিব। সোনকালে উঠি খোজ কঢ়া কামটো অভ্যাসত পৰিণত কৰিবৰ বাবে আমি কমেও 2 মাহ সদায় একে সময়তে শুই উঠিব লাগিব। লগতে পুৱাৰ চিকুণ টোপনিৰ আমেজ ত্যাগ কৰিবলৈও সাজু থাকিব লাগিব। ৰ'দ, বৰষুণ, বেমাৰ আজাৰ আন যিকোনো বাধাকো অতিক্ৰম কৰি এই কাম নিয়মীয়াকৈ মাত্ৰ 3 মাহ কৰি গলে এয়া অভ্যাসত পৰিণত হব। বিভিন্ন পশু পক্ষীয়ে নানা জটিল আৰু অসাধ্য কাম কৰা আমি চাৰ্কাছত দেখিছো, হয়নে? এয়া কেনেকৈ সম্ভৱ হয়? এয়া সম্ভৱ হয় প্ৰশিক্ষকে সেই বিশেষ পক্ষী বা জন্তুক বহুদিন ধৰি সেই কাম নিয়মীয়াকৈ কৰি যাবলৈ বাধ্য কৰায়। যদি পশু পক্ষীয়ে এটা কাম বাৰে বাৰে কৰি অভ্যাসত পৰিণত কৰিব পাৰে, তেন্তে আমি জীৱশ্ৰেষ্ঠ মানুহে কিয় নোৱাৰিম? আচলতে কি জানে, প্ৰতিজন ব্যক্তিয়ে নিজৰ প্ৰতি নিজে কৰিব পৰা সকলোতকৈ ভাল অনুগ্ৰহটো হল ভাল চিন্তা আৰু ভাল ব্যৱহাৰক অভ্যাসত পৰিণত কৰা। বাহিৰৰ পৰিৱেশ পৰিস্থিতিয়ে যিমানেই উত্তেজিত নকৰক কিয়, ভাল চিন্তা আৰু ভাল ব্যৱহাৰক অভ্যাসত পৰিণত কৰি লোৱা ব্যক্তিৰ প্ৰতিক্ৰিয়া সদায় শান্ত আৰু সঠিক হয়। কোনোবাই প্ৰবঞ্চনা বা অপমান কৰিলেও তেনে ব্যক্তিয়ে সহজে ক্ষমা কৰিব পাৰে। তেনেলোকে প্ৰবঞ্চনা আৰু অপমান কৰা লোকসকলৰ দৰে নিম্ন মানসিক স্তৰলৈ গৈ প্ৰতিশোধ লোৱাৰ কথা ভাবিবই নোৱাৰে। প্ৰতিশোধৰ ভাৱনাই মানুহৰ মানসিক স্বাস্থ্য হানি কৰে। আজিৰ সমাজত ক্ৰমাগতভাৱে বাঢ়ি যোৱা নানাবিধ মানসিক ৰোগ, মানসিক চাপ, হাই ব্লাড প্ৰেছাৰ, হৃদযন্ত্ৰ ৰোগ আদি সকলোৰে মুখ্য কাৰণ মনৰ ভিতৰত থকা প্ৰতিশোধৰ ভাৱ, অসন্তুষ্টি, ঈৰ্ষা, ক্ৰোধ আদি বুলি চিকিৎসা বিজ্ঞানেও আৱিষ্কাৰ কৰিছে। গতিকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবৰ বাবে যিকোনো পৰিৱেশ পৰিস্থিতিতে কেৱল ভাল চিন্তা, ভাল ব্যৱহাৰ কৰি যাব লাগে। কিন্তু এয়া সম্ভৱ নহয় বুলি বহুলোকে ক'ব বিচাৰিব। আচলতে এই পৃথিৱীত অসম্ভৱ বুলি কোনো কথা নাই। নিৰন্তৰ অভ্যাস আৰু অনুশীলনৰ দ্বাৰা আমি ভাল চিন্তা বা ভাল ব্যৱহাৰক অভ্যাসত পৰিণত কৰিব পাৰো। ভাল চিন্তা, ভাল কাম, ভাল কথা, ভাল ব্যৱহাৰক অভ্যাসত পৰিণত কৰিবলৈ আমাক মাত্ৰ দৃঢ় সংকল্প লাগে, ইচ্ছা শক্তি লাগে। আৰু আনন্দৰ কথা এই যে ইচ্ছা শক্তি দৃঢ় বা শক্তিশালী কৰাৰ ক্ষমতা আমাৰ হাততে আছে। ইচ্ছা শক্তিক শক্তিশালী কৰাৰ বহুতো কৌশলৰ ভিতৰত সকলোতকৈ ফলপ্ৰসূ কৌশল হল ধ্যান বা মেডিটেশ্যন কৰা। মই মোৰ চেনেলৰ যোগেদি বহুবোৰ ধ্যানৰ, মেডিটেশ্যনৰ ভিডিঅ' আপোনালোকৰ বাবে দি আহিছো। আশা কৰো আপোনালোকে সেই ভিডিঅ'বোৰ চাই ধ্যান আৰু মেডিটেশ্যনৰ অনুশীলন কৰিবলৈ ল'ব আৰু নিজকে নিজক সদায় ক'ব, মই
মোৰ মনৰ ৰজা। মই মোৰ মনৰ ৰজা। আপুনি যেতিয়া আপোনাৰ মনৰ ৰজা হ'ব পাৰে, তেতিয়া আপোনাৰ যি ভাল অভ্যাসত আপুনি পৰিণত কৰিব বিচাৰিছে, আপোনাৰ জীৱনত আপুনি যি ভাল অভ্যাস গঢ়িব বিচাৰিছে, সেয়া নিশ্চিন্তকে কৰিব পাৰিব। শেষত মই এয়াই কওঁ, আপোনালোক সকলো কুশলে থাকক, ধ্যান আৰু মেডিটেশ্যন কৰক, ভাল অভ্যাস, ভাল জীৱনশৈলীৰে নিজৰ জীৱনটো বহুত সুন্দৰ কৰি তোলক। ধন্যবাদ আৰু বহুত প্ৰাৰ্থনা।